ফ্ৰেণ্ডছ কি খবৰ আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আৰু যেহেতু আজি উৰুকা গতিকে ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু কালি যেহেতু বৰষুণ দিলে ৰাতি তো তাৰ বাবে অকণমান ঠাইবোৰ তিতি আছে, যদিও আজি বতৰ এতিয়ালৈকে ঠিকে আছে, কিন্তু পাছত কি হয় নাজানো। তথাপিও আমিতো উৰুকা পালন কৰিবই লাগিব। আৰু যেহেতু আজি উৰুকা সকলোৱে একেলগে এসাঁজ খায়, যিসকল দূৰত থাকে তেওঁলোকো ঘৰলৈ আহে আজিৰ দিনটোত। গতিকে আশা কৰোঁ সকলোৰে উৰুকাৰ নিশা ভালে ভালে যাওক আৰু সকলোৱে উৰুকাটো ভালদৰে পালন কৰক। আৰু আমাৰ ইয়াত আচলতে উৰুকাৰ দিনা এখন বজাৰ বহে আৰু বজাৰখন বহুতেই ডাঙৰ হয় আৰু ইয়াত বহুত মানুহৰো ভিৰ লাগে। কিন্তু এইবাৰ কেনেকুৱা হয় নাজানো, তথাপিও আপোনালোকক বজাৰখন দেখাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈ। মই আৰু দেউতাই যিহেতু উৰুকাৰ বজাৰ কৰোঁ আৰু লগতে বজাৰখন আপোনালোককো দেখুৱাওঁ। এয়া আমাৰ ঘট্ৰাপাৰৰ উৰুকাৰ বজাৰ। বহুত ডাঙৰ হয় আচলতে ইয়াত বজাৰখন। এইফালেও আছে। এইফালেও আছে চাৰিওফালে বজাৰ মাছৰ, আৰু এইফালে আছে এইখন পাচলিৰ বজাৰ, এইখন পাচলিৰ বজাৰ। আৰু এয়া মাংস। আৰু এইফালে আছে আমাৰ কেঁচা চব্জিৰ বজাৰ। এয়া এতিয়া বজাৰ কিছু কৰিব লাগিব। আমি ইয়াত আহিছোঁ বজাৰ কৰিব দেউতাৰ লগত। আৰু এতিয়া পাচলিৰ বজাৰত আছোঁ, পাচলি বজাৰ কৰি লৈ যাম। আৰু এইফালেও আছে। আৰু আমি এতিয়া বজাৰ কৰি আহিলোঁ, মাছ ল'লোঁ, চব্জি ল'লোঁ, আৰু এতিয়া মাংস বাকী আছে। মাংস ল'ম, আমাৰ ঘৰৰ সন্মুখতে দিছে দোকান, তাৰ পৰা ল'ম। আৰু আজি আমি বিহু বুলি লোকেল মাছ আনিছোঁ। এয়া ঘৰৰ পুখুৰীৰ মাছ, কমন কাৰ্প মাছ আনিছোঁ। আৰু মোৰ খুবেই প্ৰিয় কমন কাৰ্প মাছ। মই পিছে মাংস চাংস ইমান ভাল নাপাওঁ, আৰু সেইবাবে আজি মই মাছ খাম আৰু মাংস অকণমান খাম। আৰু বজাৰ কৰি আহিলোঁ। আৰু যিহেতু আজি বতৰটো অকণমান সেমেকা, কিয়নো কাইলৈৰ পৰা বৰষুণ দি আছে, গতিকে আজি মানুহৰ সমাগমো ঠিক সেমেকা বুলি ক'লেও ভুল নহ'ব, কিয়নো আজিৰ তুলনাত প্ৰতি বছৰে বহুত মানুহ হয়। আজিও হৈছে, তথাপিও হয়তো আৰু হ'ব গধূলিলৈকে যিহেতু বজাৰ থাকিব। বাকী পুনৰবাৰ আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাই মই মোৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।